শ্ৰদ্ধাৰ ৰাইজ, টেট শিক্ষকৰ নিযুক্তি অসমৰ শিক্ষা জগতৰ এক ৰূপান্তৰৰ ঘটনা আছিল। 2011 চনত মই অসমৰ শিক্ষামন্ত্ৰী হৈ থকা সময়ত কেইবা হাজাৰো টেট শিক্ষকৰ নিযুক্তি দিছিলোঁ আৰু তাৰ পিছতেই টেট শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থাই অসমৰ শিক্ষা জগতলৈ এক ৰূপান্তৰৰ স্বাক্ষৰ বহন কৰিছিল। আজিৰ এই ত্ৰিৰংগ পতাকাৰ তলত থিয় হৈ অসমৰ সৰ্বশিক্ষা অভিযানৰ অধীনত আৰু ষ্টেট পুলৰ অধীনত কাম কৰা সমস্ত টেট শিক্ষকৰ চাকৰি অতি কম দিনৰ ভিতৰতে নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি, চৰকাৰী খণ্ডত নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি মই অসমৰ ৰাইজলৈ আগবঢ়াইছোঁ। এই ক্ষেত্ৰত অতি সোনকালে এখন কমিটি গঠন কৰি কেনেকৈ সুগম আৰু দুৰ্গম স্থান দুয়োটাতে শিক্ষকৰ উপলব্ধতা, ৰোষ্টাৰ আদিৰ দিশ সামৰি এই শিক্ষকসকলক চৰকাৰী খণ্ডত আমি যাতে নিয়মীয়া কৰিব পাৰোঁ তাৰ বাবে আমি দৃঢ় ব্যৱস্থা হাতত ল'ম। হাইস্কুলত কাম কৰি থকা কণ্ট্ৰেকচুৱেল শিক্ষকসকলৰ চাকৰিও আমি নিয়মীয়াকৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থা খুব কম দিনৰ ভিতৰতে গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতিও মই এই মঞ্চতে থিয় হৈ আগবঢ়াইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইদিনমান আগতে ৰাজ্যৰ ৮৬,০০০ নিবনুৱা যুৱক যুৱতীক এটকাও খৰচ নোহোৱাকৈ আমি দিয়া কৰ্মসংস্থাপনে আমাৰ চৰকাৰৰ দুৰ্নীতি বিৰোধী সংগ্ৰামখনক আকৌ এবাৰ প্ৰতীয়মান কৰিছে। অহা কিছুদিনৰ ভিতৰতে মই আকৌ ২২,০০০ চৰকাৰী চাকৰি মুকলি কৰি দিয়াৰ সিদ্ধান্ত আকৌ এবাৰ আপোনালোকৰ আগত ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ত্ৰিৰংগ পতাকাৰ তলত থিয় হৈ মই অসমৰ যুৱক যুৱতীসকলৰ লগত দুআষাৰ কথা পাতিব খুজিছোঁ। আমি অসম কিমান দিন পিছুৱাই থাকিম? কেৰেলা, কৰ্ণাটক, মহাৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰীসকলে যদি সৰ্বভাৰতীয় প্ৰতিযোগিতাত নাম উজ্বলাব পাৰে, আমি অসমৰ যুৱক যুৱতীসকল আমি কিয় পিছুৱাই থাকিম? আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি কিয় পিছুৱাই থাকিম? মেডিকেল ইঞ্জিনিয়াৰিঙৰ ছিটবিলাক আমি ল'ব কিয় নোৱাৰিম?